মৃত্যুৰ মুখামুখি হওঁ তেতিয়া আমি সকলোৱে মৰণঘাতৰভাৱে নিজৰ শক্তি প্ৰয়োগ কৰোঁ। তেতিয়া আমাৰ শক্তি আহে, তেতিয়া একতা হয়, তেতিয়া সৃষ্টিও হয়, নহ'লে বা ধ্বংস হয়। গতিকে আপোনালোকে চাকি বন্ধ কৰক, আমাৰ গোটেই ডেকাবিলাক আগুৱাই আহক। এই ফটোখন আপোনাক অহাকালিৰ বাতৰি কাকতলৈ যাব লাগে। ইয়াত নৃত্যিকভাৱে কথাবোৰ ক'ব লাগে। ইয়াত আমাৰ নুৰুল ভাইটিহঁতে, মিলন ভাইটিহঁতে, নীৰেণহঁতে আমাক কথা ক'ব লাগিব। কাৰণ 13 তাৰিখৰ যিটো আন্দোলন, যি আমাৰ কামৰূপ জিলা প্ৰশাসনে মানি ল'বলৈ বাধ্য হৈছিল, সেইটো হ'ল সংবাদ মেলেহে সাংবাদিকসকলে কৰিছিল। গতিকে অলপমান পিছুৱাই দিলে ভাল হ'ল কি? তাৰমানে কি জানা, অলপমান বেছি দেখিব আৰু পিছখিনি তাৰমানে আহিব দিছে। মই এটা চেগতে এটা কথা কৈছোঁ দেই, মোৰ মনত পৰে। এটা সময়ত উপেন ৰাভা আৰু বৌ ইমান লাগিছিল। আমাৰ উপেন ৰাভাক কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা হিচাপে ৰাখিবলৈ মই সভাপতিক অনুৰোধ কৰিছোঁ দেই। আচ্ছা, মই এটা কথা আছিল আৰম্ভণিতে যে আমাৰ কিমান পইচা উঠিছে হিচাপ দিম। আমাৰ কিমান পইচা উঠিছে আপোনালোকে ভাবি আচৰিত হ'ব। 31,104 টকা। 31,104 টকা। এই ইমান সাংঘাতিক আবেগ। এই টকাখিনিৰ লগতেও অহাকালি আমি যিহেতু যাম, যিসকল বিজ্ঞ আৰু পিছে আৰ্থিকভাৱে সচ্ছল তেখেতসকলে দিব। আৰু এটা ধন্যবাদ নিদিলে বেয়া কথা হ'ব। কালি গোটেই এনাউন্সৰ টকা পইচাখিনি আৰু সহায়খিনি আমাৰ জ্যোতিষ ভাইটি কৰিছিল। তাৰ পইচা কথা আছে, হ'লেও আমি তাক পইচাখিনি ঘূৰাই দিব লাগিব। গতিকে এইখিনি কথা ক'লোঁ। এতিয়া আপোনালোকে সকলোৱে আপোনালোকৰ প্ৰত্যেকৰে আৱাজ ইমান জোৰে ওলাব লাগিব, আমাৰ আৱাজ যাতে বিস্ফোৰণ পায়। অলপমান বঢ়িয়া। এই অৰুণধাৰী কৈছে কোৱা। সকলোৱে দাঙি ধৰক। আচ্ছা, আৰম্ভ কৰিম নে? আমাৰ গৰাকীয়ে ডেকা মিলে কিন্তু ৰাইজসকলৰ ভূমিৰ পট্টা প্ৰদান কৰক। ৰাইজসকলক ভূমিৰ পট্টা প্ৰদান কৰক। ভূমিৰ সকল জিন্দাবাদ। ভূমিৰ সকল জিন্দাবাদ। ভূমিৰ সকল জিন্দাবাদ। বৰকাৰ ভূমি পট্টা দাবী সমিতি জিন্দাবাদ। ভূমি পট্টা দাবী সমিতি জিন্দাবাদ। অসম ৰাজ্যিক যৌথ ভূমি পট্টা দাবী সমিতি জিন্দাবাদ। অসম ৰাজ্যিক যৌথ ভূমি সংগ্ৰাম সমিতি জিন্দাবাদ। প্ৰতিটো জাতীয় সংগঠন জিন্দাবাদ। প্ৰতিটো জাতীয় সংগঠন জিন্দাবাদ। ভূমিহীন সকল জিন্দাবাদ। সকল জিন্দাবাদ। হিমন্ত বিশ্ব মুৰ্দাবাদ। হিমন্ত বিশ্ব মুৰ্দাবাদ। হেমন্ত ঠাকুৰীয়া মুৰ্দাবাদ। মিছিলে হেমন্ত ঠাকুৰীয়া মুৰ্দাবাদ। ইণ্ডিয়ান নালাগে। ইণ্ডিয়ান নালাগে। ইনকলাব জিন্দাবাদ। ইনকলাব জিন্দাবাদ। ভূমিহীন সকল জিন্দাবাদ। প্ৰতিটো জাতীয় সংগ্ৰাম সমিতি জিন্দাবাদ। প্ৰতিটো জাতীয় সংগ্ৰাম সমিতি জিন্দাবাদ। ভাৰতীয় সকল জিন্দাবাদ। আমাৰ পট্টা লাগিবই। আমাৰ পট্টা লাগিবই। ভূমি সংগ্ৰাম জিন্দাবাদ। যিয়ে উচ্ছেদ কৰা নচলিব। উচ্ছেদ কৰা নচলিব। উচ্ছেদ কৰা নচলিব। পিছত মুৰ্দাবাদ। মিছিলে হেমন্ত ঠাকুৰীয়া মুৰ্দাবাদ।
আপোনালোকক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই আমি আজিৰ সভাখন ইমানতে সমাপ্ত হ'বলৈ ঘোষণা কৰিলোঁ। Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ những video hấp dẫn।